হেল্ল' এভৰিৱান, আজি মই আন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'টো বিশেষ তেনেকুৱা একো নাই। মই চাদৰৰ পতি লগাম। মইনো কেনেকৈ চাদৰৰ পতিটো লগাওঁ সহজ পদ্ধতিৰে আপোনালোকক দেখাম। তেনেহ'লে ব'লক দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কৰি দিব। তেনেহ'লে ব'লক। এইখন হৈছে চাদৰ। প্ৰথমে মই চাদৰখনৰ আগটো চিলাই লওঁ। এনেকৈ অকণমান আপোনালোকৰ সুবিধা অনুসৰি এনেকৈ কৰি লৈ চিলাব পাৰে। আৰু চিলোৱা পদ্ধতিবিলাক সকলোৱে বেলেগ বেলেগ। মই এনেকৈ চিলাই সহজ পাওঁ, সেইবাবে মই এনেকৈ চিলাওঁ। এনেকৈ কৰি লৈ মেচিনটো মাৰি দিব। এয়া এনেকৈ চিলাই ল'লোঁ। আগটো এনেকৈ চিলাই ল'ব। এইটো মোৰ আগটো চিলাই হৈ গ'ল। চাদৰৰ দুইটা মোৰ এনেকৈ চিলাই হৈ গ'ল। এতিয়া চিলাম চাদৰৰ পটি। এই দুটা হৈছে চাদৰৰ পটি। এতিয়া এইটো হৈছে চিধা ভাগ আৰু এইটো হৈছে চিধা ভাগ, এইটো উল্টা ভাগ। চিধা ভাগ এই দুইটা চিধা ভাগ এনেকৈ জইন কৰি দিয়াৰ পিছত দুইটা উল্টা হৈ যাব। এতিয়া ইয়াত এটা চিলনি মাৰি ল'ব লাগিব। তেনেকৈ মই 3টা পতি সমানকৈ চিলাই ল'ম। এতিয়া মই এনেকৈ ইয়াত চিলনি এটা মাৰি ল'ম। এইটো এনেকৈ মই জইন কৰি ল'লোঁ। এনেকৈ আৰু এটা জইন কৰি ল'ম। এতিয়া মই এয়া চিলাই ল'লোঁ। এটা এইটো এনেকৈ চিলাই ল'লোঁ। 3টা পতি সমান কৰি চিলাই ল'লোঁ। এটা হ'ল এইটো 3টা চিলাই ল'লোঁ। এইখন চাদৰৰ চিধা ভাগটো লৈ লৈছোঁ। লৈ চাদৰৰ আগৰ যিটো ফুল আছে সেই ফুলটো সমানে এনেকৈ লৈ এতিয়া চিলাই যাম। এনেকৈ কৰি লৈছোঁ। এইখিনিৰ পৰা এনেকৈ চিলাই যাম। এতিয়া এনেকৈ সমান কৰি চিলাই লওঁ।